নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আপোনালোকক কেনেকৈ আপোনালোকে ঘৰৰ পৰাই ইলেক্ট্ৰিচিটিৰ বিল আপোনালোকে পে'মেণ্ট কৰিব পাৰিব তাৰ বিষয়ে মই আপোনালোকক দেখাম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে ভিডিঅ'টো বুজিব। প্ৰথমতে মই প্লে ষ্ট'ৰত গ'লোঁ। প্লে ষ্ট'ৰত গৈ মাই বিজুলী এপছটো ডাউনলোড কৰি ল'ব লাগিব। আপোনালোকে সেই মাই বিজুলী এপটো ডাউনলোড কৰি ল'ব। মাই বিজুলী এপটো অতি সহজ এপ হয়। এইটো বিল পে'মেণ্ট কৰিবৰ কাৰণে আৰু আপোনাৰ বিলৰ ডিটেইলছ চাবৰ কাৰণে প্ৰথমতে মাই বিজুলী এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি থোৱা আছে, সেইকাৰণে মই এপছটো অ'পেন কৰিলে হ'ব। আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা, নহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তাৰপিছত সেইটো এপছটো অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ আগত। প্ৰথমতে কনজিউমাৰ আই ডি আহিব আৰু পাছৱৰ্ড আহিব। আপোনালোকে যদি ইয়াত একাউণ্টটো ক্ৰিয়েট কৰে তেতিয়াহ'লে ইয়াত কনজিউমাৰ আই ডি আৰু পাছৱৰ্ড মাৰিব লাগিব। আৰু আপোনালোকে যদি এনেকৈ একাউণ্ট ক্ৰিয়েট নকৰাকৈও চাব বিচাৰে বা বিল পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে তলত থকা যোনটো চাইন ইন গেষ্ট ইউজাৰ আছে সেইটো ক্লিক কৰিব। তাৰপিছত এইটো ইণ্টাৰফেচ আহি গৈছে। এইটো ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে যোনটো কুইক পে' আছে, কুইক পে'ত আপোনালোকে বিল পে'মেণ্ট কৰিব পাৰিব আৰু ভিউ বিলত বিল চাব পাৰিব। কুইক পে'ত যেতিয়া মই ক্লিক কৰি দিছোঁ তেতিয়া আহি যাব এনেকুৱা এখন ইণ্টাৰফেচ। আপোনালোকে চাব, ইয়াত আহি গৈছে, এনেকৈ আহি গৈছে আপোনালোকৰ। তাত আপোনাৰ কনজিউমাৰ আই ডি ইয়াত ফিল আপ কৰিব লাগিব। মই কনজিউমাৰ আই ডিটো ফিল আপ কৰিছোঁ, তাৰপিছত ছাবমিট কৰিছোঁ। তেতিয়া ছাবমিট কৰিম, তাৰপিছত আহি যাব। তাৰপিছত মোৰ গোটেই বিলৰ ডিটেইলছটো আহি গৈছে। আপোনালোকে দেখিছে ইয়াত কিমান বিল আছে বা কি আছে সেইখিনি গোটেইখিনি আহি গৈছে। এইখিনি অহাৰ পিছত মই যোনটো পে' আছে সেই পে'টো ক্লিক কৰিম। আৰু এই পে'টোত ক্লিক কৰাৰ পিছত নেক্সট যোনটো ইণ্টাৰফেচ সেইটো আহিব। দেখিছে আপোনালোকে যোনটো এমাউণ্ট আছিলে সেই এমাউণ্টটো ইয়াত শ্ব' হৈছে আৰু এই এমাউণ্টটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ক্ৰেডিট কাৰ্ড, ডেবিট প্লাছ ATM পিন তেনেকৈ আহি গৈছে। আপোনালোকে ডেবিট কাৰ্ডত ক্লিক কৰিব। ডেবিট কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো ATM কাৰ্ডৰ থাকে সেইখিনি ইয়াত আহি যাব। এইখিনি অহাৰ পিছত আপোনালোকে ইয়াত ফিল আপ কৰি আপোনালোকে মেক পে'মেণ্ট কৰি দিলে আপোনালোকৰ বিলটো পে'মেণ্ট হৈ যাব। তাৰপিছত আপোনালোকৰ যদি বিল চাব বিচাৰে তেতিয়াহ'লে আপুনি ভিউ বিলত ক্লিক কৰাৰ পিছত কুইক বিলত আপোনাৰ কনজিউমাৰ আই ডি মাৰি দিব। কনজিউমাৰ আই ডি যেতিয়া আপোনালোকে ফিল আপ কৰিব তেতিয়া আপোনালোকৰ যোনখিনি 5 মাহৰ বিলৰ ডিটেইলছ আপোনালোকে ইয়াত আহি যাব। আপোনালোকে সেইখিনি ডাউনলোড কৰিব পাৰিব। যদি আগৰ বিল আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বিলখিনি আপোনালোকে এনেকৈ কুইক বিলত আপোনালোকে চাব পাৰিব।